আজি বনাব লৈছোঁ চুঙা পিঠা। চুঙা পিঠানো কেনেকৈ বনাই তাকে দেখুৱাম আজি। চুঙা পিঠাক চুঙা চাউল বুলিও কোৱা হয়। গতিকে চলাই দিলোঁ প্ৰস্তুতি। তাৰ বাবে ল'ব লাগিব কটা বাঁহ। ঠাই ভেদে নামবোৰ বেলেগ বেলেগ হয়, জাতি বাঁহ বুলিও কোৱা হয়। আৰু বৰা চাউলখিনি 4-5 ঘণ্টা তিয়াই ৰাখি থ'ব লাগে। চাউলখিনিৰ লগতে পানীও অকমান দিছোঁ, তেতিয়া বহুত বেছি কোমল হয়। এইফালে আকৌ এটা চুঙাত গাহৰি ভৰাই দিছোঁ। ইয়াত আদা, নহৰু, জলকীয়া, পিঁয়াজ, হালধি, নিমখ, মিঠাতেল গোটেইখিনি দিয়া হৈছে। এনেকৈ জুই দি পিনে পুৰি থাকিব লাগে। যিহেতু বাঁহটো বহুত বেছি পাতল হয়, গতিকে ওলোটাই দি থাকিব লাগে, নহ'লে জ্বলি যোৱাৰ বহুত বেছি চান্স থাকে। আৰু এয়া আমাৰ ফাইনেলি গাহৰি মাংস হৈ গ'ল। চুঙা পিঠা ঠাণ্ডা হ'লেহে ভাল লাগে, মানে আগদিনা বনালে পিছদিনালে বহুত বেছি ধুনীয়া হৈ থাকে। আমি যিহেতু লগে লগে কাটিছোঁ, গতিকে অকমান এৰি গৈছে। একো নাই, বহুত বেছি টেষ্টি হৈছিলে খাবলৈ। এইফালে বনাব লৈছোঁ তেল পিঠা। ইয়াত ভাত খোৱা চাউলৰ গুড়ি, মিঠাই, গাখীৰ মিক্স কৰি আগদিনা ৰাখি থ'লে পিছদিনালে বনাবলৈ বহুত বেছি ধুনীয়া হয়। আৰু ইয়াত ধুনীয়াকৈ ফুলিও আহে, বহুত বেছি কোমল হয়। তো আজিলৈ বাই বাই, নেক্সট মিনি ভ্লগত লগ পাই আছোঁ।